নমস্কাৰ, ৱেলকাম বেক টু মাই কুলন দাস চেনেল। আজি আপোনালোকৰ এটা বহুত বেয়া খবৰ দিবলৈ ওলাইছোঁ, যিহেতু এই খবৰটো ইমান এটা ঠিক নহয়। তো কথাটো এনেকুৱা ধৰণৰ, এতিয়া আমাৰ বস্তুটো আপোনালোকে নিউজত হয়তো প্ৰতিটো নিউজত আপোনালোকে গম পাইছে, নেশ্যনেল নিউজ বা আছাম নিউজ বা মেঘালয় নিউজত আপোনালোকে গম পাইছে সকলোবোৰ, বা ছ'চিয়েল মিডিয়াত হওক, ইনষ্টাগ্ৰাম, ফেচবুকত, ইউটিউবত আপোনালোকে গম পাইছে। যিহেতু অসম আৰু মেঘালয়ৰ মাজত এই যিটো 19 তাৰিখে এটা ঘটনা হৈ গ'ল, অসমৰ পৰা যোৱা গাড়ীবিলাকক আক্ৰমণ কৰিছে, ক'লা কাপোৰ বান্ধি আহিছে বা ক'লা কাপোৰ, সম্পূৰ্ণ ক'লা কাপোৰ পিন্ধি গাড়ী ভাঙিছে, বাকী ষ্টুডেণ্ট যোৱা বাছবোৰত আক্ৰমণ কৰিছে, গ্লাছ ভাঙিছে। আৰু এটা আপোনালোকে নিউজত দেখাব বা এটা ভিডিঅ' দেখাব পাৰে, এই সৰু ছোৱালীটোক কি হিচাপত মাৰিছে, গ্লাছ সোমাইছে, এইবিলাকত গ্লাছ সোমাইছে, ইয়াতে গ্লাছ সোমাইছে, এনেকুৱা গ্লাছ সোমাইছে, কি ধুনীয়া। তো এইটো বস্তু একেবাৰে বেয়া কাম হৈছে। এইটো বস্তুটো মেঘালয় শ্বিলঙত কৰা হৈছে এই কামটো, যিহেতু এই বস্তুটো। আৰু এই ঘটনাটো এনেই বহুত বেছি হৈ গৈছে, মানে গৈ থকা গাড়ীবিলাকত বা বাইকেদি গৈ থকাবিলাকতো মানুহে আক্ৰমণ কৰিছে, কাৰণ এটা গ্ৰুপ এটাই আক্ৰমণ কৰিছে। আৰু সেই গ্ৰুপটো এতিয়া জানিব পৰা মতে KSU বুলি কয়, KSU খাচী ষ্টুডেণ্ট ইউনিয়ন হয়। আৰু এই খাচী ষ্টুডেণ্ট ইউনিয়নৰ কেইটামান তাৰমানে সিহঁতৰ 5টা তেওঁলোকৰ সেয়া আছে, ডিমাণ্ড আছে। সেই 5টা ডিমাণ্ড মানে চৰকাৰে মানা নাই, সেই চৰকাৰে নামানাৰ কাৰণে এই ঘটনাটো এনেকুৱা হৈছে। এই ঘটনা চাওক, চৰকাৰে আপোনালোকৰ ডিমাণ্ড মানা নাই, মেঘালয়ত মানা নাই, কিন্তু আপোনালোকৰ অসমৰ গাড়ী কি কৰিব সেয়া কৰিছে, তো সেইটো কৰিছে। এইটো একেবাৰে তাৰমানে সেয়া ল'ব নোৱাৰা, তাৰমানে এইটো একেবাৰে ধৰিব নোৱাৰা বিষয়। যিহেতু অসমৰ মানুহৰ কাৰণে মেঘালয় এখন চলি আছে, অসমৰ পৰা টুৰিষ্ট যাই কেনে মেঘালয়খন চলি আছে। আমি আজি অত বছৰৰ পৰা সৰুৰে পৰা বা সৰুৰ আগৰ পৰা মানে মানুহবিলাকে ছুটি ল'ব গ'লে, কিবা কৰিব গ'লে বা ভাল চাই যাব গ'লে, ঠাণ্ডা ল'ব গ'লে কেৱল মেঘালয়, শ্বিলং। মানুহ মেঘালয়তকৈ বেছি শ্বিলং চিনি পায়। তো মেঘালয়ক আমি ইমান প্ৰমোট কৰিলোঁ, শ্বিলঙো ইমান প্ৰমোট কৰিলোঁ, ভিডিঅ' দিওঁ, ফটো দিওঁ, ইনষ্টাগ্ৰাম দিওঁ, ৰিল দিওঁ, বিভিন্ন ধৰণৰ কিমান কি আহে। তাৰপিছত লাহে লাহে সেই বস্তুটো সেয়া হৈ গ'ল, ভাইৰেল হৈছে। মেঘালয়ত এনেকুৱা আছে, ৱাটাৰফল আছে, বাকী 7 ছিষ্টাৰ ফলছ আছে, সকলো আছে। কিন্তু মেঘালয় মানে অসমত কিমান বস্তু চাইছে। আমি অসমৰ মানে মেঘালয়ৰ পৰা চব বস্তু জানো, কোনফালে আছে ক্ৰেমচিৰি, কোনফালে আছে নকালিকা ফলছ, কোনফালে আছে 7 ছিষ্টাৰ ফলছ, কোনফালে আছে ফিফি ফলছ, কোনফালে আছে, এইবিলাক কিমান ধৰণৰ বস্তু আছে। এই সকলোবিলাক বস্তু আমি অসমৰ মানে প্ৰত্যেকটো বস্তু জানো, যে মেঘালয়খনত ক'ত কিমানখিনি জেগা আছে। কিন্তু মেঘালয়ৰ মানুহখিনিয়ে জানে যে অসমত কিমান জেগা আছে, কাৰ্বি আংলঙত কি জেগা আছে, তিনিচুকীয়াত কি আছে, ডিব্ৰুগড়ত কি আছে, জানে এইবোৰ, কোকৰাঝাৰত কি আছে। তো এইবিলাক বস্তু, তো আমাৰ যিটো ডিমা হাছাও ডিষ্ট্ৰিক্ট আছে, তো ডিমা হাছাওত কি আছে, এইবিলাক বস্তু মেঘালয় জানে জানো। এইবিলাক বস্তু অৰুণাচলে জানে ক'ত কি আছে আমাৰ অসমখনত। অৰুণাচলৰ মানে কিমানকেইটা অসম ঘূৰি আছে, তেওঁলোকে অসমখন অৰুণাচলৰ মানুহে অসম ঘূৰিছে, অসম ঘূৰি পেলাই অসমৰ টুৰিজিমক প্ৰমোট কৰিছে। আমি অসমৰ মানুহে যে মেঘালয় টুৰিজিমক প্ৰমোট কৰোঁ, অৰুণাচল টুৰিজিমক প্ৰমোট কৰোঁ, নাগালেণ্ডত প্ৰমোট কৰোঁ। নাগালেণ্ডত যাওঁ আমি, কেৱল আমি নাগালেণ্ড যাওঁ, চাওঁ কি বুলি জুকু ভেলী চাওঁ। মেঘালয়ত যাওঁ 7 ছিষ্টাৰ ফল চাওঁ, অৰুণাচলত যাওঁ জিৰ' যাম, মণিপুৰ যাম, ফ্ল'টিং নেশ্যনেল পাৰ্ক চাব যাম, তাৰপিছত মিজোৰাম যাম অলপতে এতিয়া মানুহবিলাকে এতিয়া মিজোৰাম যোৱা কৰিছে, মিজোৰামত ট্ৰেইন দিয়াৰ কাৰণে। মিজোৰামৰ কিমান মানুহ অসমত আহি পেলাই টুৰিজিম প্ৰমোট কৰিছে। তো আমাৰ অসমৰ মানুহখিনিৰ বস্তুটো মানে কেনেকুৱা জানে, এতিয়া ঘটনাটো হৈছে, ঘটনাটো হোৱাৰ পিছত এইটো লাহে আকৌ থাম পাতি যাব, আকৌ মেঘালয়লৈকে দৌৰ মাৰিব। অলপমান এতিয়া বাৰিষাটো যাক, ঠাণ্ডা পৰাৰ লগে লগে মেঘালয়ত আপোনাৰ অসমৰ গাড়ী কিমান পাব, অসমক তাৰমানে প্ৰত্যেক বছৰে আক্ৰমণ কিবা নহয় আক্ৰমণ কৰি গৈ আছে। হয়তো খাচীবিলাকে আক্ৰমণ কৰে, নহ'লে গাৰোবিলাকে আক্ৰমণ কৰিব। তো এনেকুৱা ধৰণৰ আক্ৰমণ চলি গৈ আছে। তো এইটো বস্তুটো আপুনি একেবাৰে ধৰিব নোৱাৰা বিষয়। এই বস্তুটো যিহেতু সকলোৱে কয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে বা ইটো ফালৰ ভাৰতবৰ্ষৰ মানুহে বা ৱেষ্টৰ, নৰ্থৰ, চাউথৰ বা ভাৰতবৰ্ষৰ মানুহখিনিয়ে এইটো কথা কয়, যাতে অসমৰ নৰ্থ ইষ্টত 7 ভনী বুলি কয়, এই 7 ভনী একেলগে থাকিলে। কিন্তু এই 7 ভনীৰ মাজত যে গণ্ডগোল লাগি আছে প্ৰত্যেকটো বস্তু। অলপতে অৰুণাচলত এটা ঘটনা হৈ গৈছে, তো অৰুণাচলত ইমানখিনি মানুহ মাৰিলে, অৰুণাচলৰ যিটো দুৰ্বৃত্ত আছে, সেই দুৰ্বৃত্ত ইমানখিনি মানুহ মাৰিলে, গুলিয়ে মাৰিলে। তো অসমে কি কৰিলোঁ, বুজালোঁ। অসমে বুজিবৰ কাৰণে আছে তাৰমানে। মেঘালয় অমুকক মাৰিছে, ষ্টুডেণ্টক মাৰিছে, সৰু ছোৱালীবিলাক মাৰিছে, তাতে মেঘালয়ৰ প্ৰপাৰ্টি বৰবাদ কৰিছে, অসমৰ গাড়ীবিলাক মাৰিছে। আৰে তোমালোকত কিবা ডিমাণ্ড আছে, তোমালোকে তাতে যোৱা, কিন্তু মেইন বস্তু আমালোকে অসমৰ গাড়ীবিলাকত তোমালোকে কি আক্ৰমণ কৰিছে। অসমৰ গাড়ী তোমালোকে আক্ৰমণ কৰিব নালাগে নহয়। অসমৰ আজি যদি টুৰিষ্ট নাযায়, আপোনালোকৰ হোটেল কিমান যাব। আপোনাৰ ভাবি চাওক, অসমৰ পৰা মানুহবিলাক মেঘালয় যায়,
বাকী বেলেগ ৰাজ্যৰ পৰা যিবিলাক মানুহ আহিব প্ৰথমতে গুৱাহাটী যাব, গুৱাহাটীৰ পৰা তেওঁলোকে মেঘালয় যাব। যিখিনি ফ্লাইটেৰে আহে সেইখিনি ফ্লাইটেদি গ'ল। ফ্লাইটেদি কিমান মানুহ আহে? 100%ৰ 2% বা 3% মানুহ ফ্লাইটেদি আহে। বাকীখিনি মেক্সিমাম মানুহ গাড়ী দি আহিব, কাৰ দি আহিব, আহি পেলাই মেঘালয় আমাৰ গুৱাহাটীখনত যিমান আছে কেৱল মেঘালয়ক প্ৰমোট কৰি থাকে, অসমখনত তেওঁলোকে প্ৰমোট নকৰে। আমাৰ টুৰিজিমখিনি বহুত প্ৰব্লেম আছে। কোনোবা টুৰিষ্ট আহিল তেহেঁতৰ পেকেজত কেৱল মেঘালয় এটা ৰাখি থৈ দিব, আমি মেঘালয় যাম। আমি অসমত কিমান জেগা ঘূৰি আহিছোঁ। অসমখন ঘূৰাব গ'লে আপোনালোকৰ 1 মাহ লাগব, আপোনালোকে মেঘালয়খনক প্ৰমোট কৰি থাকে। আজি মেঘালয়খনৰ টুৰিজিম কি হিচাপত আগবাঢ়িছে, কিন্তু অসমৰ টুৰিজিম ইমান আগবাঢ়িছে, অসমৰ টুৰিজিম আজিলৈ আগবাঢ়িব পৰা নাই। তো কাৰণ হ'ল এইটো নহয় যে তেওঁলোকৰ ষ্টুডেণ্ট ইউনিয়নখিনিয়ে ডিমাণ্ড কৰিছে অসমৰ গাড়ীক মাৰিছে। আমাৰ ষ্টুডেণ্ট ইউনিয়নখিনিয়ে ডিমাণ্ড কৰি পেলাই মেঘালয় গাড়ীক মাৰিব নেকি, অৰুণাচলৰ গাড়ীক মাৰিব নেকি, নাগালেণ্ড, মণিপুৰ, মিজোৰাম এইবিলাক গাড়ীক মাৰিব নেকি? নামাৰে নহয়। আমাৰ ডিমাণ্ড থাকিব চৰকাৰৰ লগত, কিন্তু আমি বেলেগ ৰাজ্যৰ লগত ডিমাণ্ড কৰিলে কি হ'ব? তেওঁলোকে এতিয়া 5টা ডিমাণ্ড কৰিছে, এই 5টা ডিমাণ্ড চাওঁ এতিয়া কি ডিমাণ্ড আছে এই বস্তুটো। KSOৰ 5টা ডিমাণ্ড কি হৈছে? এতিয়া 5টা ডিমাণ্ডৰ তাতে 1 নম্বৰ ডিমাণ্ডটো হৈছে তেওঁলোকৰ যিটো শ্ৰী চিমেণ্ট জনশুনানি বুলি আছে, এই শ্ৰী চিমেণ্ট জনশুনানিত যিটো জনসংখ্যাৰ অংশগ্ৰহণ আছিল, এই জনসংখ্যাৰ অংশগ্ৰহণটো বাতিল কৰিছে আৰু বাতিল কৰাৰ লগতে তাৰে বিষয়া কৰ্মচাৰীৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে এই KSOৱে প্ৰতিবাদ কৰিছে। আৰু প্ৰতিবাদ এনেকুৱা ধৰণে কৰিছে যাতে অসমৰ গাড়ীক আক্ৰমণ কৰিছে। তো এইটো হ'ল তেওঁলোকৰ প্ৰথম দাবী। 2 নম্বৰ ডিমাণ্ডটো হৈছে তেওঁলোকৰ যিটো ILP ইনাৰ লাইন পাৰ্মিট, আৰু এই ইনাৰ লাইন পাৰ্মিটৰ মেঘালয়া ৰেচিডেঞ্চি ছিকিউৰিটি এণ্ড ছেফটি এক্ট 2016 তেওঁলোকে পুনৰ কাৰ্যকৰী কৰাৰ কাৰণে মেঘালয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। আৰু দ্বিতীয়তে এইটোও কওঁ, এইটো বস্তু দাবী কৰাৰ কাৰণে অসমৰ গাড়ী আক্ৰমণ কৰা কি প্ৰয়োজন আছিল? এতিয়া 3 নম্বৰ ডিমাণ্ডটো হৈছে খাচী আৰু জয়ন্তীয়াৰ পৰা যিবোৰ তাৰমানে এণ্ট্ৰি পইণ্ট আছে, আৰু সেই এণ্ট্ৰি পইণ্টবিলাকত তেওঁলোকে তাৰমানে বিচাৰিছে যে তাতে সাহায্য প্ৰদান কৰিব লাগে। যিবিলাক এণ্ট্ৰি পইণ্ট এনেকুৱা নহয় যে এণ্ট্ৰি পইণ্ট থাকিলে মানুহবিলাক কোনো মানুহ নাথাকিব, ইলেক্ট্ৰনিক হ'ব চব বস্তু, তাতেতো মানুহ থাকিব। সেইখিনি মানুহ তাৰমানে যিখিনি সাহায্য দিব লাগে সেইখিনি সাহায্য নিদিয়ে কোনো ফালৰ পৰা চৰকাৰে, কিন্তু পইচাটো হ'লে চৰকাৰৰ তাত যায়। তো সেইটো কাৰণে সাহায্য নিদিয়ে, কাৰণটো হ'ল সেইটো। তো সেইটো এটা তেওঁলোকে ডিমাণ্ড কৰিছে চৰকাৰৰ ওপৰত। এতিয়া 4 নম্বৰ ডিমাণ্ডটো হৈছে তেওঁলোকৰ শ্ৰমিক যিবিলাক লেবাৰ, ধৰি লওক মেঘালয়ত যিবিলাক অন্য ৰাজ্যৰ পৰা যিবিলাক লেবাৰ যাব, সেই লেবাৰবিলাকৰ মাইগ্ৰেণ্ট ৱৰ্কমেন এক্ট 2020 সেই এক্টখন তাৰমানে তেওঁলোকে ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰাব দিছে। আৰু সেই ইমপ্লিমেণ্ট কৰাই নহয়, সেইখন সংশোধন কৰি ইমপ্লিমেণ্ট কৰোৱাৰ তাৰমানে তেওঁলোকে দাবী তুলিছে মেঘালয় চৰকাৰৰ ওপৰত। KSOই তাৰমানে খাচী ষ্টুডেণ্ট ইউনিয়নে সেইটো বস্তু দাবী কৰিছে, আৰু এই দাবীটো কৰাৰ কাৰণে আমাৰ অসমৰ গাড়ীক আক্ৰমণ কৰিছে। KSOৰ 5 নম্বৰ ডিমাণ্ডটো হৈছে যাতে NEIGRI যিখন মেডিকেল ইনষ্টিটিউট আছে, সেই মেডিকেল ইনষ্টিটিউটত তাৰমানে যিখিনি নাৰ্ছ থাকিব, সেই নাৰ্ছখিনি তেওঁলোকৰ লোকেল হ'ব লাগিব, মানে মেঘালয় চৰকাৰৰ, মেঘালয় ৰাজ্যৰ লোকেল নাৰ্ছ হ'ব লাগিব। সেইটোৰ কাৰণে যিখিনি নিযুক্তি হ'ব, সেই নিযুক্তিখিনি তাৰে মেঘালয় যিখিনি যুৱতী আছে নাৰ্ছ হ'ব লাগে, সেই মেঘালয়ৰ যুৱতীসকলে তাতে যাতে কাম কৰিব পাৰে, সেইটোৰ কাৰণে তেওঁলোকে দাবী তুলিছে। আৰু এইটো দাবীটো কৰাৰ কাৰণেও তেওঁলোকে আমাৰ অসমৰ গাড়ী আক্ৰমণ কৰিছে। এতিয়ালৈ তাৰমানে এই ষ্টুডেণ্ট ইউনিয়নবিলাকে আমাক অসমক আক্ৰমণ নকৰিব। যিকেইখন ৰাজ্যৰে হওক, ওচৰ পাজৰে যিকেইখন ৰাজ্যই হওক, প্ৰতিখন ৰাজ্যই কেৱল অসমৰ মানুহ আক্ৰমণ কৰা, কোনোবা উগ্ৰপন্থী আহিব অসমক আক্ৰমণ কৰিব, কোনোবা আহিব অসমক আক্ৰমণ, চবকে তাৰমানে অসমখনকে লাগে, অসমৰ বস্তুখিনিকে লাগে, কেৱল অসমক আক্ৰমণ কৰাৰ কাৰণে লাগি আছে। মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে কমেণ্টো কৰিছে যে মেঘালয় চৰকাৰৰ লগত তেওঁলোকে কথা পাতিব বা কেনেকৈ কি হৈছে খবৰ লৈছে, বা মেঘালয় গভৰ্ণমেণ্টে ইতিমধ্যে KSOৰ যিজন ছাত্ৰ ইউনিয়ন 3জন নেতাক গ্ৰেপ্তাৰ কৰিছে। এইটো এটা ভাল চাইন। আৰু এইটো বস্তু লাহে লাহে এতিয়া এনেকুৱা হিচাপত বাঢ়ি গৈছে যাতে প্ৰত্যেকটো বস্তুৱে বেলেগ ৰাজ্যৰ পৰা আহি আমাৰ অসমতে আক্ৰমণ কৰে। অসমত আক্ৰমণ কৰে মেঘালয় চৰকাৰে, মেঘালয়ৰ কিছুমান মানুহ আহিব, অৰুণাচলৰ আহিব, নাগালেণ্ডৰ আহিব, মিজোৰামৰ আহিব, এনেকৈ আহিব। এইবিলাক বস্তু এনেকৈ আক্ৰমণ কৰি থৈ গুচি যাব। যিমানে যি নহওক আমাৰ অসমৰ আক্ৰমণ, বিহাৰবিলাক আহিব, বিহাৰী আক্ৰমণ কৰিব, মাৰোৱাৰী আহিব, মাৰোৱাৰী আক্ৰমণ কৰিব, মিয়াটো আছেই। তো ভাবিছে অসমখন তাৰমানে এনেকুৱা ধৰণৰ হৈছে, অসমখনক তাৰমানে আক্ৰমণ কৰাই ৰাখিছে। আৰু মেঘালয়খনত সোমোৱাৰ কাৰণে মেঘালয়ত ILP নাই, সেয়াত ILP আছে, বা অৰুণাচলত ILP আছে, বাকী কিছুমান ৰাজ্যত ILP আছে, আমাৰ অসমত ILP নাই। অসমত তাৰমানে যোনে তোনে যি হিচাপত যেনেকৈ পাৰে সেনেকৈ সোমাই যায় অন্য ৰাজ্যৰ পৰা। আমাৰ অসমত
যিখিনি ছাত্ৰ সন্থাৰ মানুহ আছে বা অন্য দল সংগঠন আছে, সকলোৱে এটা ডিমাণ্ড কৰিছে যে আমাৰ অসমত ILP ইমপ্লিমেণ্ট কৰাব লাগে। যেনেকৈ নহয়, আমাৰ অসমত ILP যদি আমাৰ অসমত ইমপ্লিমেণ্ট কৰে, আমাৰ অসমখন বহুত ছেভ হৈ থাকিব। কাৰণ অসমখন আমাৰ এয়া হৈছে ঢোলৰ নিচিনা হৈছে, প্ৰত্যেকটো যোনে আহে যি কৰি আহক যেনেকৈ বজাই থৈ গুচি যায়, বেলেগ ৰাজ্যলৈ বজাই থৈ গুচি যায়। তো এনেকুৱা ধৰণৰ হৈছে আমাৰ অসমখন। তো এইটো কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে যদি বিহিত ব্যৱস্থা লয়, আমাৰ অসমখনৰ এইটো ILPৰ কাৰণে কিবা চিন্তা চৰ্চা কৰে, অন্য চৰকাৰৰ লগত বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এইটো চিন্তা চৰ্চা কৰে, যাতে আমাৰ অসমৰ মানুহখিনি যাতে এনেকৈ মৰি শেষ নহয়, এনেকৈ মাৰ খাব লগা নহয় অন্য ৰাজ্যৰ ইয়াৰ লগত। প্ৰথমতে সিহঁতে মাৰিব, কিন্তু পিছত যে বোলে আমি মাৰিব লাগিব, মাৰাৰ সময়ত আলোচনা আৰম্ভ হয়। সেইটো কেনেকৈ হ'ব লাগে? সিহঁতে মাৰিছে, আমাক মাৰাটো চান্স দিব লাগে, হয় নহয়? আমাক মাৰাটো চান্স দিব লাগে, আমিতো মাৰিব নোৱাৰোঁ। আমি মাৰিব লোৱাৰ লগে লগে আলোচনা আৰম্ভ হয়, আমি যেতিয়া মাৰিব লওঁ তেতিয়া আলোচনা আৰম্ভ হয়। আজকে এইটো কেনেকুৱা ধৰণৰ কথা? তো মেইন বস্তু সেইটো। তো এতিয়া মেঘালয় চৰকাৰ বা অসম চৰকাৰ বা অন্য ৰাজ্য চৰকাৰ যদি এইবিলাক গণ্ডগোল হৈ আছে, এই গণ্ডগোলখিনি ইতিমধ্যে আমাৰ বস্তুখিনি বন্ধ কৰিব লাগে। আমাৰ অসমৰ মানুহখিনিক ৰক্ষণাবেক্ষণ দিব লাগে, যাতে অন্য ৰাজ্যত টেবলেট তেওঁলোকে এয়া নহয়, তোলা নহয় বা মাৰ নাখায়, কিবা নাখায়। কিন্তু শুনিয়ে থাকোঁ আমাৰ নৰ্থ ইষ্টৰ মানুহক অমুকত মাৰিছে, তমুকত মাৰিছে, অমুক কৰিছে এনেকুৱা ধৰণৰ। তো এইবিলাক বস্তু বন্ধ হ'ব লাগে। সকলো চৰকাৰকে অনুৰোধ, কেন্দ্ৰীয় চৰকাৰকো এইটো অনুৰোধ, যাতে এইটো বস্তু হ'ব নালাগে। তো ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে ইমানখিনিয়ে। জয় হিন্দ।